আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলো ভালে কুশলে আছে বিহুৰ বতৰ সকলো নিশ্চয় বিহুৰ প্ৰস্তুতিত ব্যস্ত নহয় জানো আৰু এবাৰ বিহুৰ কথাটো বিশেষ সুকিয়া কাৰণ অসম চৰকাৰৰ ফালৰ পৰা এবাৰ আমাৰ বিহু সংস্কৃতিটোক বিশ্ব দৰবাৰত জাকত জিলিকা কৰি তুলিবলৈ চৰকাৰৰ ফালৰ পৰা যি প্ৰচেষ্টা হাতত লৈছে হেয়া সঁচাকৈ শলাগিবলগীয়া বাৰু যেই নহওক পলম নকৰো ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছো ভিডিঅ'টি আৰম্ভ কৰাৰ আগত কওঁ যে আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আজি মই লৈ আহিছো কেইটামান বিশেষ প্ৰশ্ন উত্তৰ বিহুৰ লগত সম্পৰ্কিত আৰু গতিকে মনোযোগেৰে ভিডিঅ'টি আপুনি শেষলৈকে চাব আৰু মই আশা কৰিছো যে এই প্ৰশ্ন উত্তৰসমূহে আপোনাক কিছু পৰিমাণে হ'লেও সহায় কৰিব গতিকে আহকচোন আৰম্ভ কৰো আজি প্ৰশ্ন উত্তৰ শিতানটি আজি মই ক'বলৈ ওলাইছো বিহুৰ বাদ্যযন্ত্ৰৰ বিষয়ে বিহুৰ বাদ্যযন্ত্ৰ বুলি ক'বলৈ গ'লে বিহুৰ ঢোল এতিয়া প্ৰশ্ন হৈছে যে বিহু ঢোলটি বিহু ঢোলৰ যিটো শব্দ সেইটো কিহৰ পৰা লোৱা হৈছে এই প্ৰশ্নটি উত্তৰ দিয়াৰ আগত মই এটা কথা জনাব বিচাৰো যে অসমৰ বিহু হৈছে এটা কৃষিভিত্তিক উৎসৱ ই এটা কৃষিভিত্তিক উৎসৱ আৰু বিহুৰ ঢোলৰ শব্দটি লোৱা হৈছে মেঘৰ গাজনিৰ পৰা এতিয়া মই যোৱাটো ভিডিঅ'তে কৈছিলো যে বিহুৰ ঢোলটি আমি কঁঠাল গছৰ পৰা সাধাৰণতে বনোৱা হয় আৰু বিহুৰ জিডাল মাৰি সেই মাৰিডালক মাহিতা বুলি কোৱা হয় প্ৰশ্ন সোধে বিহু মঞ্চত যে বিহুৰ ঢোলৰ মাৰিডালক কি বুলি কোৱা হয় আৰু উত্তৰটো হৈছে যে বিহু ঢোলৰ মাৰিডালক মাহিতা বুলি কোৱা হয় যদি প্ৰশ্ন সোধে যে বিহু ঢোলটিত কেইডোখৰ চামৰা থাকে ইয়াৰ উত্তৰটি হৈছে যে বিহু ঢোলটিত 5 ডোখৰ চামৰা থাকে সেইকাৰণে আপোনালোকে চাবচোন যে ঢোলটিত বিভিন্ন জায়গাত বিভিন্ন শব্দ হয় ঢোলৰ যদি সাইডত আপুনি হাতেৰে কোবাই বেলেগ এটা শব্দ হ'ব আৰু ঢোলৰ মাজত গোলকে এডোখৰ চামৰা আছে তাত যদি আপুনি শব্দ কৰে তাত বেলেগ এটা শব্দ হ'ব আৰু ঠিক তেনেদৰে সাইডতো যদি আপুনি ঢোলৰ মাৰিডালেৰে কিটিক কিটিক কৰি দিয়ে তাতো এটা বেলেগ ধৰণৰ শব্দ এটা হয় ইয়াৰ কাৰণটোৱে হৈছে যে ঢোলটোত টোটেল 5 ডোখৰ চামৰা থাকে আৰু সেইকাৰণে সেই চামৰা কেইডোখৰৰ বেলেগ বেলেগ শব্দৰ সৃষ্টি হয় ইয়াৰ পিছৰ প্ৰশ্নটি লৈছো যে মহৰ শিঙৰ পেপা কেই প্ৰকাৰৰ আৰু কি কি মহৰ শিঙৰ পেপা হৈছে 2 প্ৰকাৰৰ গুটিয়া পেপা আৰু জুৰিয়া পেপা এতিয়া প্ৰশ্ন হৈছে যে মহৰ শিঙৰ পেপাটি কি মহৰ পৰা বনোৱা হয় ইয়াৰ উত্তৰটি হৈছে গেয়া মহৰ শিঙৰ পৰা অৰ্থাৎ মতা মহৰ শিঙৰ পৰা এই মহৰ শিঙৰ পেপাটি বজোৱা হয় মহৰ শিঙৰ পেপা বনাবলৈ মতা মহৰ শিং লোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটি লৈছো খুটুলি কেই প্ৰকাৰৰ আৰু কি কি খুটুলি হৈছে 3 প্ৰকাৰৰ বিহুৱতী খুটুলি সখী খুটুলি আৰু পিঠা খুটুলি এতিয়া খুটুলিত কেইটা বিন্ধা থাকে খুটুলিত 3টা বিন্ধা থাকে এবাৰ প্ৰশ্নটি লৈছো বিহু নামত ব্যৱহাৰ কৰা টকা কেই প্ৰকাৰৰ আৰু কি কি ইয়াৰ উত্তৰ হৈছে টকা হৈছে 3 প্ৰকাৰৰ পাটি টকা বা হাত টকা বৰ টকা আৰু জেং টকা এবাৰ গগনাৰ বিষয়ে ক'বলৈ লৈছো যে গগনা হৈছে 2 প্ৰকাৰৰ আমি সকলোৱে জানো লাহৰি গগনা আৰু ৰামধন গগনা লাহৰি গগনা নাচনীসকলে ব্যৱহাৰ কৰে আৰু ঢুলীয়াসকলে ব্যৱহাৰ কৰা গগনাবিধ হৈছে ৰামধন গগনা এইবাৰ মই আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছো যে বিহুৰ পঞ্চবাদ্য বুলি ক'লে কি বুজা বিহুৰ পঞ্চবাদ্য বুলি প্ৰশ্নটি সুধিলে উত্তৰ দিওঁতে খুব সাৱধান কাৰণ আমি যদি কওঁ যে ঢোল পেপা তাল টকা গগনা তেতিয়াও উত্তৰটো কিন্তু সম্পূৰ্ণ নহয় এইকাৰণে সম্পূৰ্ণ নহয় যে আপুনি যদি ঢোল বুলি কয় ঢোলটো বহুত আছে বৰ ঢোল আছে জয় ঢোল আছে তালো তেনেকৈ বহুত আছে কুটি তাল ঘোৰ তাল বহুত বিভিন্ন ধৰণৰ তাল আছে
গতিকে আপুনি উত্তৰটো এনেকৈ দিব লাগিব যে বিহু ঢোল, বিহু তাল, মহৰ শিঙৰ পেঁপা, টকা আৰু গগনা। বহুতে এটা কথা ভুল কৰে যে এই পঞ্চবাদ্যৰ নাম সুধিলে সুতুলিৰ কথা উল্লেখ কৰে। সুতুলি কিন্তু এই পঞ্চবাদ্যত নপৰে। আপোনালোকে সেইটো কথা সদায় মনত ৰাখিব। সুতুলি হৈছে গৰখীয়া বাদ্য। শেষত এফাকি পেঁপা যোজনা গাই দিছোঁ। ও দেহি ঐ এ পেঁপাটি পেঁপাটি ৰহে দৈ পেঁপাটি ঐ কলি দৈ মহৰে ঐ ক্ষীৰ এ বজালে বজাবি ভালে কৈ বজাবি ঐ বিহুৱান এখনি দিম। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপুনি সোনকালেই পায়। সদায় কোৱাৰ দৰে কৈ যাম, সদায় আনন্দত থাকক, ফূৰ্তিত থাকক আৰু সদায় হাঁহি থাকক।